গুড মৰ্নিং ৰাইজসকল, কি খবৰ সকলৰে? আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে। আমিও ভালে আছোঁ আৰু আপোনালোকক সকলোকে প্ৰথমতে হেপ্পী দুৰ্গা পূজা। চ' আমি গৈছোঁ আজি আমাৰ কেইজনীক মানে লৈ এটা ফটোশ্বুট নহয় মানে সেয়া কভাৰ ডান্স কৰিবৰ কাৰণে মোৰ ছোৱালী আমাৰ মানে গোটেইকেইজনী ছোৱালী কেইজনীক লৈ কেনে সোণাপুৰৰ য'ত মানে কাৰ্বি ফেষ্টিভেলবিলাক হয়, সোণাপুৰ চামতা বুলি কয়, তাত গৈছিলোঁ। চ' আমি যাই পালোঁ, আগত অলপ সোনকালতে গৈ পাইছোঁ, তেতিয়ালৈকে কেমেৰামেন, মেকআপ আৰ্টিষ্ট, ডান্স কোৰিঅ'গ্ৰাফাৰ আৰু এজনী আহি পোৱা নাছিল। তেতিয়ালৈকে আমি খুব ফূৰ্তি কৰি আছিলোঁ আৰু মোৰ কেইজনীৰ লগত হালধীয়া পিন্ধাজনী হ'ল হীৰামণি, তাৰপিছত মোৰ লগত যে ডান্স কৰিছিল তাইৰ নাম হ'ল অনামিকা, আৰু যিজনী পেণ্ট আৰু টি চাৰ্ট পিন্ধিছে তাইৰ নাম হ'ল সংগীতা। চ' সিহঁতে আহি নোপোৱালৈকে আমি পূৰা ডান্স কৰি ৰিল চিল বনাই থাকিলোঁ। চ' তাৰপিছত ভোক লাগিলে চবৰে আমি কিবা কিবি অকণমান সকলোৱে নিজৰ মন পচন্দৰ বস্তু বনাই লৈ গ'লোঁ, চাহ পানী খালোঁ। তেতিয়ালৈকে আহি পালে চবখিনি। তো এইজন হ'ল ল'ৰা যিজন মানে মেকআপ কৰিছে, একদম টিকলা মিকলা, তাৰ নাম বিকাশ আৰু সি তিৱা ল'ৰা হয়। তো ধুনীয়াকৈ মেকআপ কৰিছে, বেচেৰা ভাগৰি গৈছে। ইমান কেইজনী, 5জনীক এজনী কৰি কৰিছে। মোৰজনী এনেকুৱা কৰি আছে যে গাৰ ওপৰত, তাৰমানে ওপৰৰ পৰা এই পিপৰবিলাক যে আমৰ গছত থকা ৰঙা ডাঙৰ কাঠ পিপৰ বুলি কওঁ আমি, সেই পিপৰবিলাক গাত পৰিছে। তো তাই নাৰ্ভাছ হৈ গৈছে, সেইবিলাকে কৈ আছিল। লাষ্টত মই যাই তাইক পিছপিনে ধৰিছোঁ, তাইক খোজাই আছে, কিবা কৰি আছে, একদম কিবা হেন হৈ গ'ল। তো তাৰ মাজতেও আৰু ধুনীয়াকৈ সি মেকআপবিলাক কৰে। বেচেৰাটো ইমান ভাগৰি গৈছে। তো একদম মেকআপ কৰা লাষ্ট লুকটো তাইৰ এইটো। তো ভালে লাগিছে, বেয়া লগা নাই। মানে প্ৰথমবাৰৰ কাৰণে এইবাৰ কভাৰ ডান্স এটা শ্বুটিং কৰিছে। চবকেইজনীকে মৰম লাগিছে, নালাগা নহয়। তাৰ মাজত শ্বুটিং কৰি থকাৰ সময়ত এখন ট্ৰেইন গৈ আছিল, মই সেইখনো কভাৰ কৰিলোঁ। বৰ ধুনীয়া লাগিছে চিনাৰীবিলাক মানে, আৰু ভিউবিলাক চাওকচোন ইমান ধুনীয়া। তো মই অকণমান মানে স্পীড কৰি দিয়াৰ কাৰণে এনেকুৱা হৈছে, স্পীড কৰি নিদিলে চাব বহুত ধুনীয়া। বাকীকেইজনী কৰি আছে, এতিয়া মেকআপ চেকআপ চবখিনি হৈ গ'ল। জীৱনত প্ৰথমবাৰ ল'ৰাটো নহয়, ছোৱালীক লৈ কৰিছোঁ। ভালে, তাই যেতিয়া মানে ডান্সটো কমপ্লিট হৈ গৈছে, কিবা কিবি কৰি আছিল, তো চবখিনি মই কেমেৰাত কেপচাৰ কৰি ৰাখিলোঁ, যাতে এইবিলাকতো আৰু ঘূৰাই নাপাওঁ। তো বচপনত সেইটো কাৰণে মানে ভিডিঅ' হিচাপে ফেচবুকেই হওক বা ইউটিউবেই হওক, য'তেই নহওক কিবা কৰি, তাতে তাই সেই চংটো নাছিলে অকণমান, সেইটো কভাৰ কৰি ৰাখিলোঁ। এইবিলাক সিহঁতে বদমাচি কৰি আছিল, দৌৰা-দৌৰি, মানে ইমান ফূৰ্তি পাইছে সিহঁতে। তো গোটেইকেইজনীক অলপকৈ ভিডিঅ' কৰি ৰাখিলোঁ। বাকীকেইজনী ৰিল বনাই আছিল, তো এই দুজনীকে পালোঁ। তো এই দুজনীক আহি ভোক লাগি, তো দিনটো ভাত পানী খোৱা নাছিলোঁ, চাহ পানী খাই একদম গেছ হৈ গৈছে। আহি সোণাপুৰৰ আদা বাজৈ হোটেলখনত আমি, বাজৈ না কিয়ে নামটোৱে মুখত নাহে। তো যিয়ে নহওক আপোনালোকক দেখাইছোঁ, আপোনালোকে দেখি পালে নামটো আপোনালোকে নিজে পঢ়ি ল'ব। মোৰ যি গতিকে জিভাটো অকণমান চুটি, সেইটো কাৰণে মোৰ কথাবিলাক লাগি ধৰে। চ' আপোনালোকে বেয়া নাপাব। তো ইয়াত আমি চিকেন, এনেকুৱা ভাত দালি ল'লোঁ, মানে চবখিনি কৰিলোঁ ভিডিঅ'ত। কিন্তু যেতিয়া ভাতটো আনি দিলে ইমান ভোক লাগিছে, ভিডিঅ' কৰিব পাহৰি গ'লোঁ। লাষ্টত মনত পৰি গৈছে যে ভিডিঅ' কৰিব লগা আছিল। তো গোটেইবিলাকে আধা আধি ভাত খাই হোৱাৰ পিছত মানে গোটেইবিলাকৰ মনত পৰিছে। তাইও ভিডিঅ'টোৰ কাৰণে কেমেৰা ওলাই ল'লে মোবাইলৰ, ময়ো ওলাই ল'লোঁ। তেনেকৈ খাই কেনে আমি গোটেইকেইজনী ওলালোঁ আৰু ভালেই লাগিছে। কিন্তু ভাতটো ইমান ঘাটিয়া দিলে। ঠাণ্ডা ভাতৰ ওপৰত মানে গৰম ভাতটো দি দিলে, সেইটো কাৰণে মানে ঠাণ্ডা ভাতৰ মেকা গোন্ধটো গৰম ভাতত ওলাই গ'ল। তো ভাল নালাগিলে খাব, কোৱাৰ পিছতো মানি নল'লে। চ' বাদ দে, এনেকৈ খাই ল'লোঁ। অহাৰ সময়ত মানে এনেকুৱা ভাল লাগিলে, আন্ধাৰ পোহৰ হৈ আছিল যে, সেইটো কাৰণে মই ভিউটো অকণমান লৈ ল'লোঁ। চ' বাকীকেইজনী যিমানকেইজনী ছোৱালী আছে, ইয়াত মই ফটোত নাম তলত লিখি দিছোঁ, আপোনালোকে চাই ল'ব। কোৰিঅ'গ্ৰাফাৰ আৰু মেকআপ আৰ্টিষ্টৰো নাম দিয়া হৈছে, কিন্তু ফটোগ্ৰাফাৰজনৰ নামটো লোৱাই নহ'ল, চ' দিয়া নহ'ল। তো আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।